2 কোটি টকা প্ৰায় 2 কোটি টকা কোনে আত্মসাৎ কৰি খালে দেউৰী ৰাইজক তেজ দেউৰী ৰাইজৰ উন্নয়ন দেউৰী ৰাইজৰ বিকাশৰ কাৰণে অহা পুঁজি কেতিয়াও আমি মিউজিত হ'ব নিদিওঁ বাৰম্বাৰ কৈ আহিছোঁ আৰু কৈছোঁ আৰু কৈ থাকিম আইটিআই কৰা নামত আমাৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰি আমাৰ দেউৰী সাহিত্য পৰিষদৰ কৰ্মৰত জুনিয়ৰ এছিষ্টেণ্ট জুৰিমণি দেউৰী বাইদেউ অশালীন গালি গালাজ কৰাৰ লগতে তেওঁ জীৱনলৈ প্ৰাণে মৰাৰ বা তেওঁ অফিচৰ পৰা চচৰাই নি গুৱাহাটীত মাৰি এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছে অকলে ভীমবৰ দেউৰী নামৰ মিটিঙৰ কথাই কোৱা নাই মই বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান পাতিছে ক'ৰবাত বিহু মেলা পাতিছে কিবা পাতিছে তাৰ নামত হিচাপ নোহোৱাকে লাখ লাখ কোটি কোটি টকা আমাৰ দেউৰী অট'নমাছ কাউন্সিলৰ পইচা মিছ ইউজ কৰি আছে সকলোতে হৈছে আপোনালোকে ভবাতকৈ জোখতকৈ বহুত বেছি দুৰ্নীতি হৈছে সকলোতে দুৰ্নীতি হৈছে অকল এটা ডিষ্ট্ৰিক্ট বা এটা সমষ্টিৰ দুৰ্নীতি তেনেকুৱা কথা নহয় সকলো ডিষ্ট্ৰিক্টতে দুৰ্নীতি হৈছে ধেমাজিতে হওক লখিমপুৰ শোণিতপুৰ যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া সকলোতে দুৰ্নীতি কেৱল দুৰ্নীতি যদি দুৰ্নীতি হোৱা নাই তেওঁলোকৰ ৰিপৰ্টবোৰ কেলে দি দিয়া নাই তেওঁলোকে প্ৰেছ মিট কৰি কথাখিনি জনাই দিয়ক ৰাইজক দুৰ্নীতি হোৱা নাই আমি ইমান টকা আহিছিলে দেউৰী অট'নমাছ কাউন্সিলত ইমান টকা আঁচনি বনালো ইমানজন মানুহে পালো ৰহস্যজনক কথাটো হ'ল আৰটিআই ৰিপৰ্টটো দিবলৈ টান পাইছে তেওঁলোকে হেমাহীন কৰি আছে এতিয়ালৈকে দেউৰী অট'নমাছ কাউন্সিলৰ পৰা আৰটিআই ৰিপৰ্টটো আমাক দিয়া নাই ইয়াৰ অৰ্থটো আপোনালোকে নিশ্চয় বুজি পাইছে যদি 2 নম্বৰী হোৱা নাই যদি লুণ্ঠন হোৱা নাই যদি কাৰোবাৰ পকেট গৰম হোৱা নাই যদি কাৰো পকেটে গৰম হোৱা নাই তেতিয়াহ'লে আপোনালোকে ইমান দিন কেলে কৰিছে আৰটিআই ৰিপৰ্টটো দিবলৈ ইমান সংকোচ কৰিছে কিয় 18 জুন তাৰিখে আমাৰ দেউৰী জনগোষ্ঠীৰ দেউৰী অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যালয়ত এইজনমান দুষ্ট চক্ৰ বুলি ক'লেও ভুল নহ'ব লক্ষীপ্ৰসাদ দেউৰী অনুৰাগ দেউৰী সঞ্জীৱ সেন দেউৰী নামৰ এই তিনিজন ব্যক্তিয়ে দেউৰী সাহিত্য পৰিষদত আইটিআই কৰা নামত আমাৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰি আমাৰ দেউৰী সাহিত্য পৰিষদৰ কৰ্মৰত জুনিয়ৰ এছিষ্টেণ্ট জুৰিমণি দেউৰী বাইদেউ অশালীন গালি গালাজ কৰাৰ লগতে তেওঁ জীৱনলৈ প্ৰাণে মৰাৰ বা তেওঁ অফিচৰ পৰা চচৰাই নি গুৱাহাটীত মাৰি এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছে এনে অবাঞ্ছিত জাতিবিৰোধী কাৰ্যকলাপক আমি জাতীয় সংগঠনসমূহে একেমুখে ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ আৰু ভৱিষ্যতে এনেকুৱা জাতিবিৰোধী কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবৰ কাৰণে সঞ্জীৱ সেন দেউৰী লক্ষীপ্ৰসাদ দেউৰী অনুৰাগ দেউৰীক আমি তীব্ৰ প্ৰহাৰে সকীয়াই দিয়া হৈছিল অন্যথা আমি গোটেই জাতীয় সংগঠনসমূহ ঐক্যবদ্ধভাৱে আলোচনা কৰি তেওঁলোকৰ ওপৰত আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম এইটো সম্পৰ্কত আমি ইমান জ্ঞাত নহয় কিন্তু আমাক জুৰিমণি দেউৰী ডাঙৰীয়ানীয়ে গোটেই জাতীয় সংগঠন নেকি এটা আবেদন জনাইছে যে কেইজনমান ব্যক্তি আহি মোক পৰিষদত আহি আইটিআই বিচৰা নামত মোৰ ওপৰত অশালীন গালি গালাজ দিয়াৰ উপৰিও বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰিছে এই বিষয়টো আপোনালোকক বিবেচনাৰ অৰ্থে বা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি তেওঁ ব্যক্তিগতভাৱে আমাক জাতীয় সংগঠনসমূহ আবেদন প্ৰেৰণ কৰিছে তেনেকৈ আমি পৰিষদৰ মুখ্য কাৰ্যালয়ত এতিয়ালৈকে আলোচনা হোৱা নাই খালি আমি জুৰিমণি আবেদনৰ ওপৰত ভিত্তি কৰি আৰু বিষয়টো আমি সৰ্বজনীন তদন্ত কৰি আমি গম পালোঁ যে এই তিনিজন ব্যক্তিয়ে জুৰিমণি দেউৰীক ভাবুকি প্ৰদান কৰাটো হয় আৰু অশালীন গালি গালাজ কৰাটো হয় এই বিষয়ৰ ওপৰতে আমি তেওঁলোকক ধিক্কাৰ দিব বিচাৰিছোঁ সেইটো আমি জ্ঞাত নহয় কিন্তু আমাৰ জাতীয় সংগঠন হিচাপে যিটো আবেদন জনাইছে সেইটোৰ ওপৰত আমি তেওঁক সহায় দি আৰু বিষয়টো সৰ্বজনীন তদন্ত কৰি আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ ভাবুকি দিয়াৰ পাছত আৰক্ষী কাষ চাপিছে নাই জুৰিমণি দেউৰী সেইটো আমাৰ এতিয়ালৈকে জনোৱা নাই জুৰিমণি দেউৰীয়ে আমাৰ সাংস্কৃতিক মন্ত্ৰীয়ে মানে এটা আবেদন জনাইছে যে তেনেকৈ বাকী সংগঠনবিলাকলৈও জনাইছে যে তাতে লিখিছে যে তাৰ ফেমিলি তাৰ হাজবেণ্ড তাৰ চাইড মানে যি ল'ৰা ছোৱালীখিনিৰ কাৰণেও ভাবুকি এটা আহিছে গতিকে জাতীয় সংগঠনখিনিয়ে এই যে সঞ্জীৱ চিৰাণ আৰু কি নাম আছিলে লক্ষীপ্ৰসাদ অনুৰাগ দেউৰী তেখেতসকলে কোনো জাতীয় সংগঠনৰ লগত জড়িত নথকাকৈ মানে এটা ভাবুকিৰ সৃষ্টি কৰিছে যিটো ভাবুকিৰ কাৰণে জুৰিমণিয়ে আমালৈ এটা আবেদন কৰিছে যে আপোনালোকে জাতীয় সংগঠনসমূহে ভাল এটা বিবেচনা কৰি ভালকৈ এটা আপোনালোকে আলোচনা কৰি এটা সুবিচাৰ কৰি দিব লাগে গতিকে সেই পৰিপ্ৰেক্ষিতত আমালৈ এটা মানে লিখন দিছে তাতে স্পষ্টকৈ লিখিছে যে মোৰ হাজবেণ্ড মোৰ চাইল্ড আৰু মোৰ ফেমিলি গোটেইখিনিলৈকে মানে জীৱনৰ ভাবুকি আহিছে গতিকে আপোনালোকে যাতে আমাক সুৰক্ষা দিয়ে
তেনে জাতীয় সংগঠনৰ মানে কাটি পেলাই কি কয় আমালোকে আবেদন কৰে ভাবুকি কি বুলি দিছে কেনেধৰণে ভাবুকি দিছে মানে ভাবুকি মানে চুচৰাই আৰু ক'ৰবাত মানে ৰাস্তাত পালে কিবা ক'লে মানে এইটো অশালীন শব্দ ব্যৱহাৰ কৰিছে বুলি কৈছে ডাইৰেক্ট আমাক মানে ছোৱালী মানুহৰ মানে মাইকী মহিলা মানুহৰ কাৰণে ব্যৱহাৰ কৰা শব্দ কিন্তু আমি এতিয়া সাংবাদিকক ক'ব নোৱাৰে গতিকে জুলিমণিয়ে তেনেকুৱা সংকিত হৈছে অশ্লীল বাক্য ব্যৱহাৰ কৰিছে যাৰ কাৰণে মানে আমালৈ প্ৰেৰণ কৰিছে আৰু বিশেষকে মানে জীৱনলৈ ভাবুকি আহিছে বুলি কৈছে এই সঞ্জীৱ শ্ৰীৰাম অনুৰাগ আৰু লক্ষীপ্ৰসাদ দেৱী গতিকে তেখেতসকল আমাৰ আজি জাতীয় সংগঠনখিনি আছো এইটো আমি সমৰ্থন কৰি আমি যথেষ্ট হৈছোঁ কিন্তু এটা কথা ক'ব লাগিব যে এই যিখিনি সিহঁতে কিবা সমৰ্থন কৰিছে বুলি কৈছে আজিলৈকে মানে কোনো জাতীয় সমাজৰ লগত জাতীয় সংগঠনবিলাকৰ লগত জড়িত নাই তেখেতসকল এনেই পাপৰ তোলাৰ নিচিনা মানে অকল এটা সুবিধা ল'বৰ কাৰণে যিটো আমি গম পাইছোঁ চাৰ্ভে কৰি পেলাই আমি অনুসন্ধান কৰি এটা গম পাইছোঁ যে তেখেতসকলে RTI কৰে GSCৰ ওপৰত বা অন্য কোনোবাৰ ওপৰত RTI কৰাৰ পিছত সেই RTI ৰিপৰ্টটো যদি ভালকে নলয় তেতিয়াহ'লে ওলটাই সিহঁতে আকৌ কাৰোবাৰ পইচা ডিমাণ্ড কৰে যে আমাক কিমান টকা দিলে আকৌ সেইটো পইচা যদি পায় পোৱাৰ পিছত আকৌ সিহঁতে RTI কেঞ্চেল কৰি দিয়ে সেই ৰেকৰ্ড আছে মই গুৱাহাটীত যেতিয়া থাকোঁ তেতিয়া সিহঁতৰ বহুত ধৰণৰ ৰিপৰ্ট কৰিছে তেনেকৈ মানে RTI কৰি পেলাই তেখেতসকলে মানে পইচা ঘটি আছে এই এচি ৰুমত সোমাই আছে গোটেই কথাখিনি পোৱাৰ কাৰণে আজি আমি আপোনালোকৰ জাষ্টিছ ভুৱা বুলি ক'ব মানে আমি ক'ব বিচাৰোঁ জাতীয় সংগঠন জাতীয় সংগঠন যিহেতু মানে কোনো জাতীয় সংগঠনৰ লগত জড়িত নাই আৰু কোনো এটা প্লেটফৰ্ম সৃষ্টি কৰি পেলাই যেনেকৈ সকলোৱে জানে যে কিছুমান সংগঠন সৃষ্টি কৰিবলৈ হ'লে এতিয়া জনসাধাৰণৰ চাপোৰ্টত লৈ পেলাই এটা বৃহৎ মানে সাধাৰণ সভাৰ কৰ্মী হোৱা পাতিবলৈও সংগঠন গঠন কৰে RTIটো তেওঁলোকে ধন ঘটাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে সেইটো স্পষ্ট কথা এইটো নিয়মকো কেতিয়াবা যদি উলিয়াই চলাই কৰি কোনো জাতীয় মানে মই সাংস্কৃতিকৰ সভাপতি বিদ্ৰোহী হিচাপে কৈছোঁ যে আজিলৈকে কোনো মাজুলীৰ মানে মাজুলীৰ বাদে বাকী ক'তো এইবোৰ মানে জনসমিতি নাই আৰু কোনো সংগঠনৰ তেনেকুৱা শাখা ডিষ্ট্ৰিক্ট কমিটি ক'তো নাই এই কথাখিনি আপোনালোকক স্পষ্ট কৰিব কিহৰ তথ্য বিচাৰি তেখেতসকলে আবেদন কৰিছিলে দেউৰী অট'নমাছ কাউন্সিলত সঞ্জীৱ শ্ৰীৰাম লক্ষীপ্ৰসাদ দেউৰী আৰু অনুৰাগ দেউৰীয়ে আজি বিভিন্ন সময়ত বিভিন্ন দিন তাৰিখত তেখেতসকলে দেউৰী সাহিত্য পৰিষদত RTI কৰে আৰু RTI কৰি উদ্দেশ্য এটাই মানে পইচা ডিমাণ্ড কৰে আৰু আপোনালোকে নিশ্চিত থাকক আমি সঞ্জীৱ শ্ৰীৰাম দেউৰী সাহিত্য পৰিষদৰ পৰা যিখিনি আঁচনি নামত দম পাইছে দম ভাগ কৰিছে সেই গোটেই তথ্য আমি আপোনালোকৰ ওচৰত দাখিল কৰিম আমাৰ ওচৰত তথ্য আছে তেওঁ মানে কেইবাবাৰ GSC পৰা পইচা লৈছে আৰু RTI কৰে তেওঁ মানে বিভিন্ন ব্লেকমেইলিং কৰে আৰু ইয়াত কেৱল দেউৰী অট'নমাছ কাউন্সিলত নহয় অসমৰ বিভিন্ন জেগাত তেওঁ RTI কৰি দম ঘটাৰ আহিলা হিচাপে তেওঁ যে RTIটো দম ঘটাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে অসমৰ সকলো ৰাইজে জ্ঞাত আৰু এইটো আমি গৰিহণা দিছোঁ কথাখিনি হ'ল এনেকুৱা ধৰণৰ যিটো নেকি আমি বহুদিনা ওপৰতে এটা ভিডিঅ' পাইছোঁ ছ'চিয়েল মিডিয়াত যিটোৰ ওপৰত জাতিটোত এটা বিভ্ৰান্তি সৃষ্টি কৰা এটা মাজত বাৰ্তা পাই গৈছে গঠনমূলক নহয় এটা কথা আমি প্ৰশ্ন কৰিব খুজিছোঁ অভিসন্ধি ছাত্ৰ সন্থাৰ কত বলিদান ত্যাগৰ বিনিময়ত আজি 23টা বছৰ সংগ্ৰামৰ বিনিময়ত দেউৰী পোৱা হৈছে তাত কিমান আদায় গঠন দি আছে যিটো ত্যাগ কৰি তেওঁলোকে গম এনেকুৱা সহজ এটা কাউন্সিল আছে কিন্তু সেই কাউন্সিলখনৰ আজি ব্যক্তিত্বৰ কথা কিছু আগুৱাই নিবৰ কাৰণে আজি যিসকলে ত্যাগ কৰি আছে বা কাউন্সিলখনক 6টা অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আৰু আমাৰ দাবীসমূহ মানে যিমান আজি চৰকাৰ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে ডিমাণ্ড কৰি আছে কষ্ট কৰিবলৈ গম পাওঁ কিন্তু আজি কি হৈছে কিছুমান যিসকলে নামত দেউৰীৰ উপাধি লৈ দেউৰী মানুহ মই ক'ব নোৱাৰো কিন্তু এটা কথা বুলি তেওঁলোকে কাউন্সিলক লৈ যিধৰণে হেতালি খেলি আছে RTI নামত কাৰোবাক ভাবুকি দি কিমান সহ্য কৰা নহয় হয় এইটো সঁচা কথা তেওঁলোকে এটা ছ'চিয়েল মিডিয়াত কথা কৈছে যে কিছুমান সংগঠনে হেনা পিটিকাভাৱে কাউন্সিলত আজি কাম কৰি গধূলি খাই তেওঁলোকে লুটি খাই গৈ আছে সেইটো প্ৰমাণ কৰি দিলোঁ আজি জাতীয় সংগঠনৰ জাতিটোৰ কাৰণে যিমান প্ৰক্ৰিয়া কৰিছে কিন্তু 1 টকা আজি কাউন্সিলৰ পৰা কোনো বিচৰা যদি তেওঁ প্ৰমাণ দিব পাৰে তেতিয়াহ'লে তেওঁ কাম কৰা আমাৰ দেখাই দিয়ে সিহঁতে কাউন্সিলৰ লগত হেনা পিটিকা হয় আজিলৈকে তেওঁ চলি গৈছে এটা প্ৰমাণ দেখাই দিয়ক অভিসন্ধি ছাত্ৰ সন্থাৰ সভাপতি তেওঁ কাউন্সিলৰ 1 টকা লোৱা দেখাব পাৰে তেতিয়াহ'লে মানুহ পাৰি ৰাজহুৱা অঞ্চলৰ পৰ্যায় কৰিব আমি দেউৰী এটা আবেদন বিচাৰিছোঁ তেনেধৰণৰ হস্তীয়া মতবিদ্যা কৰিব ছ'চিয়েল মিডিয়াত গুৱাহাটীৰ জেগাত কাক নিয়ন্ত্ৰণ পক্ষত বহি তেওঁ কিবা বাৰ্তা দিলে খুব মানিব নালাগে স্পষ্ট কথা আহক ৰাতি কাৰণে কাম কৰিবৰ কাৰণে গাছ পেলোৱা হওক আমি কেইবাদিনো জাতীয় সংগঠন আমি বহিছোঁ
কাউন্সিলকে বাড়ছে প্রত্যেক জাতীয় সংগঠনের সচল ব্যক্তি নাগরিক মহিলা সবকে বাড়ছে জাতিটো কেনেকৈ আগুৱাই নিব লাগিব কাউন্সিলক কেনেকৈ আগুৱাই নিব লাগিব উন্নয়নৰ কাম কাৰণে কেনেকৈ আমি আগুৱাই সকলো কথা আলোচনা তেওঁলোকক কোনোবা সচিব তৈরি কৰি সকলোকে মতা কিন্তু তাত কোনো ধৰণৰ হোৱা নাই আজি এটা দুখৰ যিখন কাহিনী গায় সেই কাহিনীখন তেওঁলোকে বদনাম কৰে এক চিকুট তেওঁলোকে কাউন্সিলৰ তেওঁলোকৰ অৰিহণা নাই আজি মই তেওঁলোকক প্ৰশ্ন কৰিব খুজিছো তেওঁলোক প্ৰমাণ দেখাই দিয়ক কাউন্সিলৰ অভাৱ বিনিময়ত তেওঁলোকে কি কষ্ট ত্যাগ কৰিলে সেই তেওঁলোকৰ জন্ম হৈছিল আহিব প্ৰমাণ দেখাই দিয়ক গালিগালাজ পাইছে আমাৰ সমনীয়া নাই কিন্তু আজিয়ে পৰা চবৰে অধিকাৰ আছে মানে এই সঞ্জীৱ শ্ৰীৰাম জাষ্টিছ ফৰামৰ যিজন সভাপতি সি এনেকুৱাকে মানে গোটেই অসমৰ দেউৰী জাতীয় সংগঠনসমূহক এনেকুৱাকে মানে এই এটা মানে আৱাজ দিছে এটা চাউণ্ড দিছে যে DSCৰ লগত দেউৰী জাতীয় সংগঠনসমূহ মানে সমাবেশিকা কৰি মহামাৰী খাই আছে মানে এটা চাউণ্ড দিছে যাৰ কাৰণে আমি সেই শব্দটোৰ কাৰণে আজি আমি প্ৰেছ দিবলগীয়া হৈছে যাৰ কাৰণে আজি আমি সেইটো প্ৰটেক্ট দিবলগীয়া হৈছে আমি এতিয়া আমাৰ অসম নিৰ্বাচন আজিলৈকে যদি এটকা পইচা আমাৰ যদি কিবা দুৰ্নীতি কৰিব পাৰিছে বা আমাক আমি কিবা বুলি গম পাইছে তেতিয়াহ'লে এই পদত্যাগ কৰি দিম মই অনুৰোধ সাংস্কৃতিক সংঘৰ সভাপতি আজিলৈকে এই মুহূৰ্তলৈকে এই প্ৰেছ ৰিপৰ্টলৈকে আমি কোনো মানে ডিৰেক্টিভ কৰা একো ইজনে আৰু যদি এইটো আপোনালোকে অবিশ্বাস হৈছে তেতিয়াহ'লে আপোনালোকে নিজে GSC কৰি পেলাই আপোনালোকৰ সাংবাদিকতাৰে মানে আপোনালোকে বুজিব পাৰে গতিকে আমাৰ জাতীয় সংগঠনৰ কিবা পইচা নিছে আমাৰ দাবীটো হ'ল যে আমাৰ জাতীয় সংগঠনসমূহ DSCৰ লগত অনাধিকাৰ কৰাৰ দুই নম্বৰ সেই অনাধিকাৰ কৰাৰ সময়তে দুই দেউৰীয়ে আমালৈ এটা মেছেজ তাৰ মাইনৰ ল'ৰা ছোৱালী তাৰ ফেমিলি তাৰ ভাবলেন তাই এটা ভাবি আহিছে আবেদন কৰিছে সেইকাৰণে আমি দুই কথা কি ইয়াত মানে আলোচনা কৰিছে বা তাইক আমি জাতীয় সংগঠন হিচাপে যিহেতু আমালৈ মানে আবেদন জনাইছে গতিকে আমি আপুনি বৰ স্পষ্টতৰ আৰম্ভণিটো এনেকুৱা হৈছে যে সঞ্জীৱ শ্ৰীৰাম নামৰ এটা আত্মসহায়ক গোটৰ নিচিনা এটা সংগঠন গুৱাহাটীৰ শীতাপ নিয়ন্ত্ৰিত এটা এই জাতিটো মানে নেতৃত্ব কৰিছে তেওঁ এটা অজ্ঞাত সংগঠন অবৈধ সংগঠন আমি তেওঁক কোনো চিনি নাপাওঁ আমাৰ দেউৰী জনগোষ্ঠীয়ে কেতিয়াও তেওঁক চিনি নাপায় আৰু আমি আহি তেওঁক দেখালে আমি চিনি নাপাওঁ কিন্তু কথাটো হ'ল কি বহু দেউৰী স্বায়ত্তশাসিত পৰিষদত RTI কৰাৰ কৰিছিলে RTI কৰাৰ কোনো বাধা নাই RTI কৰিব পাৰে তেওঁ আৰু প্ৰথমতে নম্বৰৰ লগত কৰিলে RTI এক মতে কোনো জাষ্টিছ ফ্ৰণ্ট বা কোনো এছ'চিয়েশ্যন RTI এক মতে কোনো RTI কৰিব কিন্তু তেওঁ পিছত আমি গম পোৱা মতে তেওঁ ইণ্ডিভিজুৱেলি কোনোবা এজনৰ সত্ৰত RTI কৰাইছে তাক কোনো আমাৰ তথ্যজনৰ অধিকাৰ আয়োগে তথ্য জানিব যে তাক কোনো কিন্তু তেওঁ সেই আলমটোকে লৈ সামাজিক মাধ্যমৰ তেওঁ ভিডিঅ' যোগেদি প্ৰচাৰ কৰিছে ফেচবুকত যে দেউৰী জাতীয় সংগঠনসমূহে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সনাতনী ভূমিকা কৰি চলি থাকে আজি ইমান দীঘলীয়া সংগ্ৰামৰ দেউৰী স্বায়ত্তশাসিত দেউৰী জাতি আৰু জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত সম্ভৱপৰ সদায় অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে আপোনালোকে শুনি গৈছে এনেফলত এই সঞ্জীৱ শ্ৰীৰামৰ এটা অবৈধ সংগঠন আমাৰ জাতীয় সংগঠনসমূহ ঠিকে তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিলে তাৰ বাবে আমি সমাজখনৰ অতিচিকে দাবী জনাইছো আমাৰ দেউৰী যৌথ সংগঠনসমূহে অন্যথা আমি অনাগত দিনত তেওঁৰ ওপৰত আমি আইনী ব্যৱস্থা ল'বলৈ আমি সিদ্ধান্ত ইতিমধ্যে আমি গ্ৰহণ কৰিছো আৰু তেওঁ আমি ভকিয়াই দিছো যে আপুনি আপোনাৰ যদি মত সাহস আছে আপোনাৰ যদি সংগঠন যদি আপুনি যদি সততা আছে সংগঠন নেতৃত্ব দিব তেতিয়া আপুনি গাঁৱত আহি সংগঠন কৰক কেৱল জাষ্টিছ ফ্ৰণ্ট নামৰ সংগঠন আমি জানিছো তেওঁ অকল কাউন্সিলত RTI কৰি এটা উপাৰ্জনৰ আহিলা হিচাপে তেওঁ সেইটো ব্যৱহাৰ কৰি চলিব বিচাৰিছে বাকী তেওঁ কোনো কথা নাই আৰু সময়ে সময়ে তেওঁ RTIটো উইড্ৰ কৰি দিয়ে তেওঁ RTI কৰিছে ঠিক আছে তথ্যখিনি পালি কৰক সময়ে সময়ে আকৌ তেওঁ উইড্ৰ কৰে আৰু সেই জাষ্টিছ ফ্ৰণ্ট নামৰ এটা আত্মসহায়ক নিচিনা সংগঠনটোৱে কাউন্সিলৰ ওপৰত তেওঁলোকে সময়ে সময়ে কাউন্সিলৰ ওচৰত আবেদন নিবেদন কৰি তেওঁলোকে বহুত টকা তেওঁলোকে দিয়াৰ তেওঁলোকে আমাৰ আছে উদযাপনৰ নামত দিয়ে কিবা আঁচনিৰ নামত তেওঁলোকে টকা দিয়ে কিন্তু তেওঁ জাষ্টিছ ফ্ৰণ্ট হিচাপে তেওঁ নিজৰ নামত লোৱা কাম কৰে তেওঁ ভংগী এজনৰ নামত তেওঁ সৰলকী কৰা এটা কাম পালে গতিকে যেনেকুৱা এটা দুষ্ট চক্ৰৰ ব্যক্তি দুষ্কৃতিকাৰী জাতিৰ ভিত্তিত আমি ব্যৱহাৰ কৰিছোঁ জাতিক আমি গীত দিছোঁ আমাৰ জাতীয় সংগঠনসমূহ তেওঁ আজি যে আমাক এনেদৰে মানে তুচ্ছ তাচ্ছিল্যকে আমাক বন্ধ কৰিলে গতিকে আমি গৰিমা দিছোঁ আৰু অনাগত দিনত এনেবোৰ মন্তব্য দিবলৈ আমি সকীয়াই দিছোঁ আৰু অন্যথা আমি জাতীয় সংগঠনসমূহে তেওঁৰ ওপৰত আমি
আইনী ব্যৱস্থা ল'ব আমি বাধ্য হ'ম। যিজনী মহিলাৰ জুৰিমণি দেউৰীক সঞ্জীৱ শ্ৰীৰামৰ গ্ৰুপে যি বেয়া ব্যৱহাৰ কৰিছে, যি সংবাদ মাধ্যমত যি বেয়া ব্যৱহাৰ কৰিছে, ক'ত অধিকাৰ পালে সঞ্জীৱ শ্ৰীৰামৰ মই এটাই প্ৰশ্ন কৰিব বিচাৰোঁ যে এজনী মাইকী মানুহক এজনী এটা দেউৰী অট'নমাছ কাউন্সিলৰ কৰ্মৰত হ'ব পাৰে, কিন্তু দেউৰী মহিলা এগৰাকীক দেউৰী জাতীয় এজন ল'ৰাই ইমান বেয়া ব্যৱহাৰ কৰিবলৈ, ছ'চিয়েল মিডিয়াত ইমান বেয়াকে ক'বলৈ ক'ত অধিকাৰ পালে? মই বিশেষকৈ তেওঁ এটাই শিক্ষাত বিচাৰি যে দ্বিতীয়বাৰ যাতে তেনেকুৱা আমাৰ মহিলাসকলক কোনোবা মহিলাক তেনেকৈ বেয়া মন্তব্য দি বেয়া ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ তেওঁক আমি সদৌ দেউৰী মহিলা সমিতিয়ে দীক্ষা জনাইছোঁ। আৰু এটা কথা, দেউৰী অট'নমাছ কাউন্সিলখন তেওঁ জ্বলাই দিম বুলি কৈছে। দেউৰী অট'নমাছ কাউন্সিলখন তেওঁ জ্বলাবলৈ, দেউৰী অট'নমাছ কাউন্সিলখন তেওঁৰ দেউতাকৰ সম্পত্তি নেকি? তেওঁ নাজানে নেকি দেউৰী জাতিৰ সম্পত্তি হয়? দেউৰী জাতিৰ সম্পদক তেওঁ ক'ৰ পৰা অধিকাৰ পালে যে দেউৰী অট'নমাছ কাউন্সিলক জ্বলাই দিম বুলি ক'বলৈ? সঞ্জীৱ শ্ৰীৰামে ভাবে নেকি নিজকে এজন বৰ একেবাৰে ভাল ব্যক্তি বুলি? তেওঁ দালাল কৰি আছে, এজন দালাল হয় তেওঁ। যিটো দালাল দেউৰী অকল কাউন্সিল বুলি নহয়, সকলো জেগাতে গুৱাহাটী মহানগৰতো তেওঁ আইডিয়া কৰি য'তে ত'তে তেওঁ টকাৰ কাৰণে আইডিয়া কৰি মুনাফা লৈ থকা এজন ব্যক্তি, যিজন ব্যক্তিয়ে একো কাম নাই, তেওঁৰ একো ইনকাম নাই, কিন্তু 15-20 লাখ টকীয়া গাড়ী লৈ গুৱাহাটীহেন মহানগৰত ঘৰ বনাই, মাটি কিনি ঘৰ বনাই বহি আছে। ক'ত পইচা পাইছে সঞ্জীৱ শ্ৰীৰামে? সঞ্জীৱ শ্ৰীৰামে ক'ত পইচা পাইছে? ইমানখিনি কাম কৰিব, তাৰ বাপেকৰ কি আছে? তাৰ নিজৰ ঘৰৰ কি আছে? তাৰ নিজৰ কি হেৰি আছে, ইনকাম আছে যে ইমান ডাঙৰ 15-20 লাখ টকীয়া গাড়ী লৈ গুৱাহাটীহেন মহানগৰীত মাটি কিনি ঘৰ বনাই বহি থাকিবলৈ? সেইজন ব্যক্তি আজি দেউৰী অট'নমাছ কাউন্সিলক জ্বলাই দিম বুলি ক'বলৈ অধিকাৰ ক'ত পালে? ৰাইজক মই অনুৰোধ জনাইছো যে এই সঞ্জীৱ শ্ৰীৰাম দেউৰী, আপোনালোকে প্ৰতিটো কথা আলোচনা বা নিজে চিন্তা চৰ্চা কৰিহে তেওঁৰ ফেচবুকত তেওঁৰ কমেণ্ট দিব। তাৰ বাহিৰে আপোনালোকে আমাৰ দেউৰী সকলো জাতিকে মই দেউৰীসকলক মই অনুৰোধ কৰিছো যে সঞ্জীৱ শ্ৰীৰামৰ ফেচবুকত আপোনালোকে কমেণ্ট কৰিবলৈ অলপ ভাবিব লাগিব, যিহেতুকে তেওঁ এজন দেউৰী জাতিৰ বিৰোধী কাম কৰি আছে। যদি সঁচাই তেওঁ দেউৰী জাতিৰ মানুহ হয়, তেতিয়াহ'লে ওলাই আহক, দেউৰী সংগঠনসমূহৰ লগত সহযোগ কৰক। সাহস যদি আছে দেউৰী সংগঠনসমূহৰ লগত জড়িত হৈ দেউৰী সংগঠনসমূহৰ লগত আহি আলোচনা। জয় গুণ্ডি, জয় জিমচেঙা। আজি বিশেষ এটা কাৰণত আকৌ লাইভ আহিছোঁ। আজি দেউৰী ৰাইজৰ কিছুমান দালালক চিনাকি কৰাই দিবলৈ মন গ'ল। কি ক'ম, আপোনালোকে হয়তো জ্ঞাত, দেউৰী পিপুল জাষ্টিছ ফৰামে এককভাৱে অনবদ্যভাৱে আমি দেউৰী ৰাইজৰ সৰ্বাংগীন উন্নতিলৈ অহা পুঁজিবিলাক যাতে দুৰ্নীতি হোৱা, ডেভেলপমেণ্টলৈ অহা পুঁজিবিলাক যাতে দুৰ্নীতি নহওক, বা দেউৰী ৰাইজৰ হিতাধিকাৰীবিলাকে যাতে দেউৰী গাঁওবিলাক, দেউৰী এৰিয়াবিলাক, দেউৰী অঞ্চলবিলাক যাতে ডেভেলপ হওক, সেই ডেভেলপমেণ্টলৈ অহা পুঁজিবিলাক যাতে মিছ ইউটিলাইজ নহওক, যাতে পৰিয়ালকেন্দ্ৰিক নহওক, তাৰ ওপৰত আমি অনবদ্যভাৱে আমি লাগি আছোঁ, এককভাৱে লাগি আছোঁ আমি দেউৰী পিপুল জাষ্টিছ ফৰামে। এতিয়া কথাটো শুনক যে 17 তাৰিখৰ আমি কিছুদিনৰ আগতে আমাৰ দেউৰী পিপুল জাষ্টিছ ফৰামৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি যেতিয়া নেকি অনুৰাগ দেউৰীক, আমাৰ ডাঙৰীয়াক আমি DSC কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিলোঁ। তেখেত যিহেতু গহপুৰৰ আৰু আমি ডিষ্ট্ৰিক্টৰ দায়িত্ব দিয়া আছে জিলাৰ, শোণিতপুৰ জিলাৰ বিশ্বনাথৰ, আমি তেখেতলৈ DSC দি তেনেকৈ আমি RTI কপিটো যিবিলাক তথ্য আমি বিচাৰিছিলোঁ, সেই তথ্যবিলাক যাতে আমি কেতিয়া দিয়া হ'ব সেইটো আমি খবৰ কৰিবৰ কাৰণে আমি পঠিয়াইছিলোঁ। কিন্তু তাতে আমি প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া আমাৰ আগতে কোৱা আছে যে জুৰি দেউৰীয়ে গোটেই কাগজখিনি চোৱা চিতা কৰিব আৰু জুৰি দেউৰী যোগাৰ কৰি দিয়াৰ পিছত আমাক প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াই আমাক কাগজখিনি দিব। কিন্তু সেই মৰ্মে আমাৰ সিদিনা অনুৰাগ দেউৰী ডাঙৰীয়াই গৈছিলে অফিচলৈ। যোৱাৰ পিছত তাতে জুৰি দেউৰী অহা নাছিলে। যেতিয়া জুৰি দেউৰীলৈতো আমাৰ কেন্দ্ৰীয় সম্পাদক হৰিপ্ৰসাদ দেউৰী ডাঙৰীয়াই যেতিয়া ফোন কৰে, তেতিয়া তেখেতৰ ফোনত আমি ৰিচিভ কল, যেতিয়া ফোন কৰিলেও ফোন ৰিচিভ নকৰে। তেখেতকতো আমি চক, যেতিয়া নেকি প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াই যেতিয়া কয় যে জুৰি দেউৰীক আপোনালোকে কল কৰক, জুৰি দেউৰী ডাঙৰীয়াক আপোনালোকে কল কৰি পিনি আপোনালোকে খবৰটো লওক, তেতিয়া আমি কি বুলি ক'ম? নিশ্চয় আমি জুৰি দেউৰীক কল কৰিব লাগিব। জুৰি দেউৰীক আমি গৰুৱা সমস্যা, গৰুৱা বিষয়ে আমি খবৰ কৰিবলৈ আমিতো ফোন কৰা নাই। আৰু এটা কথা এতিয়া সম্পূৰ্ণৰূপে সুচেন দেউৰী নেকি, তেখেতে ছাত্ৰ সন্থাৰ নে সাংস্কৃতিক সংঘৰ নে কিশোৰ নেতা মিত্ৰ কুমাৰ দেউৰীৰ লগতে দেউৰী ছাত্ৰ সন্থাৰ সভাপতি দেখা পাইছোঁ। দেউৰী এটা দালাল এতিয়া কোন হয় আপোনালোকে গম পাওক। আমি কাৰোবাৰ ব্যক্তিগত মুনাফাৰ কাৰণে, কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে কাৰোবাৰ এটা চামচাগিৰি কৰিব যোৱা নাই। সঞ্জীৱ শ্ৰীৰামে সেইবিলাকত বক্ষেপ কৰা নাই। আমি দেউৰী ৰাইজৰ সৰ্বাংগীন বিকাশৰ উন্নতি হকে যাতে দুৰ্নীতি নহওক
সেইকাৰণে আমি RTI কৰিছোঁ আৰু তথ্য জনা আইনৰ অধীনত আমি তথ্যবিলাক বিচাৰিছোঁ। আৰু যদিহে জুৰি দেউৰীটা ৰেকৰ্ডিং আছেনে নাজানো, জুৰি দেউৰীক আমি কি কথা পাতিছিলোঁ, কিন্তু জুৰি দেউৰী আমাক কি বিহেভ কৰিলে সেই টাইমত সুচেন বাবু দেউৰী লগতে মিত্ৰ কুমাৰ দেউৰী আৰু লগতে প্ৰশান্ত দেউৰী ডাঙৰীয়া তাত আছিলে নেকি? যদি নাই তেতিয়াহ'লে তেখেতসকলে আজি যদি জুৰি দেউৰী ডাঙৰীয়া যদি ফেচবুক লাইভত আহি বা প্ৰেছ মিট দিয়া হ'লে আমি নিশ্চয় কিবা এটা আমি বুজিলোহেঁতেন। কিন্তু এতিয়া কাৰ ছত্ৰছায়াত পৰি তেখেতসকলে দালালগিৰি কৰিব আহিছে। মই স্পষ্ট ভাষাৰে কৈছোঁ, আপোনালোকৰ যদি সৎসাহস আছে, আইনী ব্যৱস্থা আছে, কৰক। সঞ্জীৱ শৰ্মাই যদি তেখেতৰ মিছবিহেভ কৰিছিল, মই কৈছিলোঁ যদিহে আপুনি যদি মোক যদি সম্পূৰ্ণ কেছ ফাইল কৰে তেতিয়া আপোনালোকক মানহানি কেছ কৰি আপুনি গুৱাহাটীলৈ মই হাইকোৰ্টত আপুনি কেছ ফাইল কৰিম, সেইটো কোৱাটো সত্য। কিন্তু কিহৰ কাৰণে কৈছিলোঁ? তেখেতৰ মিছবিহেভ মই কৰা নাই, তেখেতক মই বেয়া শব্দ এটা কোৱা নাই। কিন্তু আজি আপোনালোকে কাৰ ছত্ৰছায়াত? আৰু বৈৰৱ দেউৰী ডাঙৰীয়া, আপোনাৰ অফিচত যদি ভাবিছে সংগঠনক আপোনালোকে যে কিনি ৰাখিম বুলি ভাবিছে, বেলেগ সংগঠন কেনেকুৱা নাজানো নীতি আদৰ্শ, কিন্তু দেউৰী পিপুল জাষ্টিছ ফ্ৰমৰ আপোনাৰ নীতি আদৰ্শ কাৰো লগত নিমিলে। আৰু আমি সদায় দেউৰী ৰাজ্য পক্ষত থাকিম আৰু দেউৰী ৰাজ্য পক্ষ সৌভাগী বিকাশৰ কাৰণে লাগিম। আপোনালোকে কওক, আজি প্ৰচণ্ড দেউৰী ডাঙৰীয়াই কওক, আজি মিত্ৰ কুমাৰ দেউৰী ডাঙৰীয়াই কওক, আজি সুচেন বাবুৱে কওক, আপোনালোকে লিখি দিয়ক দেউৰী পৰিষদত দুৰ্নীতি হোৱা নাই বুলি। যদি সৎসাহস আছে আপোনালোকে লিখি দিয়ক দেউৰী পৰিষদত দুৰ্নীতি হোৱা নাই বুলি। দম আছে আপোনালোকৰ? দম আছে? কেতিয়াও আপোনাৰ দম নাই। দেউৰী সাহিত্য পৰিষদ দুৰ্নীতি কিমান হৈছে আমি জানো। দেউৰী ৰাইজে গম পায়, দেউৰীৰ শিক্ষিত লোকে গম পায়, দেউৰী বুদ্ধিজীৱীসকলে গম পায়। কিছুমানৰ লগত মিতিয়ালি কৰি ভাবি যদি বৈৰৱ দেউৰীয়ে ভাবিছে সেইটো মূৰ্খ স্বৰ্গত ভাগ কৰিছে। যদি DSC দেউৰী সাহিত্য পৰিষদত থকা সকলো সদস্যই যদি ভাবিছে যে আমি কিছুমান সংগঠন মেনেজ কৰি আমি চলাব পাৰিম, মূৰ্খ স্বৰ্গত ভাগ কৰিছে। মই স্পষ্ট ভাৱে কৈছোঁ, কোনোবাই কাৰোবাৰ পকেটৰ গোলাম হ'ব পাৰে, আমি দেউৰী পিপুল জাষ্টিছ ফ্ৰম কেতিয়াও নহয়, সঞ্জীৱ শ্যাম দেউৰী কেতিয়াও নহয়, কাৰোবাৰ পকেটৰ গোলাম কেতিয়াও নহয় আৰু নহয়। লিখি দিম, মই কৈছোঁ। আজি কৈছে কি হয়, যদি আপোনালোকৰ ৰেকৰ্ডিং আছে আইনী ব্যৱস্থা লওক। জাতিৰ বিষয়ে আমি মান মাতিলে যদি আপোনালোকে আইনী ব্যৱস্থা দালাল কোন কৰিছে? দালাল যদি জাতিৰ লগত কোনে কৰিছে? DSC আমি কি মিছবিহেভ কৰিছোঁ? আমি কৈছোঁ যে কাগজ পত্ৰ কেতিয়া দিব। আমি প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াক আমি কল কৰিছোঁ। হা, তাত আপোনালোকে আৰু প্ৰেছ মিট দিবলৈ আমাৰ ওপৰত ক'বলৈ কোন হয় তাকে কৈছে। দেউৰী আপুনি সাহিত্য পৰিষদৰ আপোনাৰ বিষয় অভিযানে কোন হয়? আপুনি সেইদিনা জুৰি দেউৰী কল কাৰণে আপোনাৰ 3জন আছিলেনে? মিত্ৰ কুমাৰ দেউৰী ডাঙৰীয়া আছিলেনে? প্ৰশান্ত দেউৰী আছিলেনে? কোনে ক'ত কাৰ লগত মেনেজ কৰি কিমান টকা উলিয়ালে এটা হিচাপ লৈ আছোঁ, আহি আছে, বেছি দিন নাই, আছে, চব আহিব। কাৰ লগত কিমান মেনেজ কৰি চলি আছে চব জানো আমি। সেইটো বিচাৰ হ'ব। যদি ভাবিছে যে দেউৰী পিপুল জাষ্টিছ ফ্ৰমক আপোনালোকে এনেকৈ কৰি পিনি আপোনালোকে যদি ভাবিছে আমাৰ দুৰ্বলতাখিনি আপোনালোকে আমাক পিছুৱাম বুলি ভাবিছে, সেইটো মূৰ্খ স্বৰ্গত ভাগ কৰিছে আপোনালোকে। বৈৰৱ দেউৰী ডাঙৰীয়াৰ কেলেংকাৰী কিমান হৈছে আপুনি গম পায়? বৈৰৱ দেউৰী কিমান কেলেংকাৰী কৰিলে আপুনি গম পায় জানো? বৈৰৱ দেউৰী কিমান কিহত লুটিপুটি খালে গম পায় জানো? চিম্পুল লজিক। যদি বৈৰৱ দেউৰী দুৰ্নীতি কৰাই নাই, কুৱেশ্যন দিলেই হ'ল, এনচাৰ দিলেই হ'ল, চিম্পুল লজিক। তাত আপোনালোকৰ ইমান লাগি পেকি পকৰত খজুতি দিবলৈ কি আছে? মই বুজি পোৱা নাই আপোনালোকৰ গাত কিয় লাগিছে? সুচেন বাবু কি লাগিছে? এইপিনে প্ৰশান্তৰ কিয় লাগিছে? আৰু লগতে এই মিত্ৰ কুমাৰ দেউৰী কিয় লাগিছে? মিত্ৰ কুমাৰ দেউৰী কোন হয় মই জানো, তেখেতৰ ক'ত কিহত বিখ্যাত। সুচেন বাবু দেউৰী ডাঙৰীয়া ক'ত কিহত বিখ্যাত মই জানো। তাৰ যদি হিষ্ট্ৰিকেল যদি ক'ব বিচাৰোঁ তেতিয়াহ'লেতো উপায় নাই, ক'বলৈ বাধ্য হ'ম। প্ৰশান্ত দেউৰী ডাঙৰীয়াৰো জানো কি হয় কি নহয়, কেনেকৈ মেনেজমেণ্ট হয়। আৰু কোনে কি হয় নাজানো, কিন্তু আমি জাষ্টিছ ফ্ৰমে মানে যে আমাৰ লাগি থকা অৱস্থাত সংগঠনৰ মাজত লাগিবলৈ আপোনালোকে লাজ পাব লাগিছিলে। আমি কিয় লাগিছে? আমি ব্যক্তিগত স্বাৰ্থত লগা নাই। আমি কৈছোঁ যে দেউৰী পিপুল জাষ্টিছ ফ্ৰমৰ লগত যদি সম্পূৰ্ণৰূপে কি হয়, যদি ভাবিছে যে আমাক আপোনালোকে এনেকৈ কৰিব পাৰিম বুলি, মূৰ্খ ভাগ কৰিছে। সেইগতিকে মই ক'ব বিচাৰিছোঁ যে কোনে কিহত কি কৰি আছে আমি জানো। দিয়ক, মই কৈছোঁ আমাৰ ওপৰত যদি আকৌ তেখেতসকলৰ ওপৰত যদি সম্পূৰ্ণ তথ্য আছে দিয়ক। মই কি মিছবিহেভ কৰিলোঁ, আমি হৰিপ্ৰসাদ দেউতাক তেখেতক কি হৰিপ্ৰসাদ দেউৰী আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকে ফোন কৰাটো সত্য আৰু শুদ্ধ। তেখেতক আমি গৌৰৱৰ কাৰণে ফোন কৰা নাছিলোঁ। যদি প্ৰেছবাছকেইটাই কৈছে যে আমাৰ RTI তথ্যটো আমাক লাগে, সেইটো জুৰি দেউৰীক কৈছে, দায়িত্ব দিয়া হৈছে। জুৰি দেউৰীৰ ওচৰত বোলে তথ্যখিনি মজুত আছে, তেখেতে বনাই আছে। আমি খবৰ লৈছোঁ যে কেতিয়া দিব আপোনালোকে, আমাৰ ডেট পাৰ হৈ গৈ আছে, কেতিয়া দিব। সেইটোৰ পৰা সোধাটো আমাৰ ভুল হ'ল নেকি? সেই গতিকে আৰু কোনে কোনে আছে, কোনে ইয়াত কোন কোন জড়িত আছে আমি জানো। আমাৰ ওপৰত যদি কোনোবাই ভাবিছে যে সেইটো উঠি বহি বহিৰতা কৰিম বুলি ভাবিছে, ক'বলৈ একো নাই। আমি এই ওপৰত ৰাইজৰ ওপৰত মতামত বিচাৰিম। হা, আমি কাৰোবাৰ ওপৰত কি কৰিছিলোঁ কি নাই কৰা সেইটো আমি আমাৰ হেৰিয়ে আমি বিচাৰ বিবেচনা কৰি চাব ৰাইজে, আমি কি ভুল কাম কৰিলোঁ নে নাই কৰা। আমি কৰিছোঁ যে সম্পূৰ্ণ কি হয় আমাৰ দেউৰী ৰাইজে এটা বুজিব দৰকাৰ যে এতিয়া আমাৰ দেউৰী ৰাইজত এতিয়া কোন কোন দালালে জড়িত হৈ আছে DSC পৰিষদৰ লগত। সেইটো অলৰেডি জল পটকৈ উদাহৰণ সম্পূৰ্ণ ওলাই পৰিছে। এতিয়া সম্পূৰ্ণ কি হয় DSC
দেউৰী পৰিষদখনে কিহৰ লগত কি মেনেজমেণ্ট কৰি চলিব বিচাৰিছে চবেই জানে আমি কি যদি তেখেতসকলৰ যদি সদায়ক আছে যদি দেউৰী পৰিষদ দুৰ্নীতি হোৱা নাই কাগজখিনি দিলেই হ'ল কোনে পৰিয়ালৰ বেনিফিচিয়াৰী ক'ত ক'ত স্কুলৰ ডাউন টাউনত পঢ়োৱাৰ নামত ক'ত ক'ত কেলেংকাৰী হ'ল মিটিং পতাৰ নামত ক'ত মানে ক'ত কেলেংকাৰী হ'ল ক'ত ক'ত কি ক'ত ইউটিলাইজ কৰিলে দেউৰী ৰাইজৰ অহা পইচাবিলাক মিছ ইউটিলাইজ কৰিলে সেইখিনিতো ওলাই পৰিব ন সেই গতিকে মই ক'ব বিচাৰিছোঁ যে সম্পূৰ্ণৰূপে দেউৰী ৰাইজে বুজিব দৰকাৰ যে ইয়াত যদি সম্পূৰ্ণৰূপে আমি যদি DACলে যদি আমি কাগজ বিচাৰি যোৱাটো যদি আমাৰ যদি ভুল হয় তেতিয়াহ'লে জুই দেউৰীটা যদি সম্পূৰ্ণ কি হয় জুই দেউৰীৰ লগত দেউৰী মৃত্যুঞ্জয় দেউৰী তোমাক সেইদৰে তোমাৰ কাৰোবাৰ চামচাগিৰি কৰি যদি তুমি চলিছা তেতিয়া ক'বলগীয়া নাই চলিছে নে কাৰো চামচাগিৰি চলা নাই যদি তোমালোকে যদি ভাবিছা যে ভৈৰৱ দেউৰী পকৰত যদি নাচিছা তেতিয়া ক'বলগীয়া আমাৰ বিহু বস্তু নহয় তোমাৰ ওপৰত আমাৰ সম্পূৰ্ণ আমাৰ মেণ্টতে দিবলৈ কোনো আমাৰ হেৰি নহয় আমি বিচাৰিম কি যে দেউৰী ৰাইজৰ অহা পুঁজি যে মিছ হ'ব আমি তেতিয়া আমি সম্পূৰ্ণ কিয় লাগিমেই সেইটো তাক কোনোবাই কাৰোবাৰ চত চাইড পৰি আমি কেতিয়াও আমি বিকি যোৱা মানুহ নহয় আমি কেতিয়াও হেৰি কৰোঁ কাৰোবাৰ গোলামো নহয় স্পষ্ট কৈছোঁ যদি জুৰি দেউৰীটা যদি কল ৰেকৰ্ডিং আছে তেতিয়াহ'লে আমাক দিব লাগে যদি তেখেতক আমি কি মিছ বিচিটেজ কওঁ তেখেতক আমি কৈছোঁ আপোনালোকে অফিচলৈ আপোনাক ফোন কৰিলে আপুনি ফোন ৰিচিভ নকৰে সেইটো কোৱাটো আমি ভুল হ'ব পাৰে নেকি আপোনাক যেতিয়া নেকি ফোন কৰিছোঁ ফোন কৰিলে আপোনাক যেতিয়া আমি ফোন কৰাৰ পিছত আপোনাক কি ভাবিব নেকি যে প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰ যেতিয়া কয় যে জুৰি দেউৰী কাগজ ঠিক ঠাক কৰি আছে তেতিয়া জুৰি দেউৰী যদি চাই আছে বুলি কয় যে জুৰি আমি কল নকৰি কি কৰিব লাগে এইটো কওক মোৰ লগত কোন ৰাইজ আছে নাই সেইটো মোৰ বিশেষটো বিহৰ বস্তু নহয় কিন্তু সময় দেখা পাব কোন আছে কোন নাই কিন্তু দালালগিৰি কৰিবলৈ জাতিৰ লগত গাদ্দাৰী আমি কেতিয়াও কৰা নাই নকৰোঁ আৰু জীৱনত নকৰোঁ সেইটো আমি দেউৰী ৰাইজে গম পাব হা অনুৰাগ দেউৰী গৈছিলে তাতে অনুৰাগে প্ৰেজেণ্টেম আছে যদি জুৰি দেউৰী যদি সদায় আছে জুৰি দেউৰী ভিডিঅ'টো কল ৰেকৰ্ডিংটো উলিয়াব লাগে আৰু আমাৰ কল ৰেকৰ্ড আছে সেইখিনি যদি কাইলৈ যদি দিব লাগে আমি দিব পাৰোঁ সেইটোৱে মই কৈছোঁ সেইটো কোনো ডাঙৰ নহয় আৰু সেইটোৱে কৈছোঁ যে যদিহে যদি সদায়ক আছে আমাৰ ওপৰত হেৰি কৰক তেতিয়াহ'লে দুধকাটোত পানীকে পানী আমাৰ সম্পূৰ্ণভাৱে কি হয় যদি DAC যদি সদায়ক আছে RTI ৰিপৰ্ট কিনি দিয়ক আমাক তাত কি আছে আপোনালোকে ইমান ভয় কৰাৰ কাৰণ কি আছে আৰু আজি কিছুমান সম্পূৰ্ণ কি হয় চত আছে ক্লাছ এইকেইটা মানুহে আজি প্ৰেছ মিছ দিছে নাজানো ভৈৰৱ দেউৰী চাগে কিনি ৰাখিছে নেকি নাজানো সেইটো নাজানো ভৈৰৱ দেউৰী উচতনি ৰাখিছে চাগে নাজানো আৰু দেউৰী ৰাইজেতো গম পাইছে বাবা হেৰি সুচেন বাবু দেউৰী প্ৰচন্ন দেউৰীৰ লগতে মৃত্যু কুমাৰ দেউৰী আৰু লগতে মহিলা সমিতি এজনী আহিছে তেখেতৰ কিমান কি কেলেংকাৰী আমি জানো ৰেলৱে কি ক'ত কি সম্পূৰ্ণ কি চাকৰি দিয়া নামত ক'ত কেলেংকাৰী কৰিছে সেইটো আমি জানো তথ্য যদি লোৱা যায় তেতিয়া গোটেই ওলাই পৰিব সেইটো সম্ভৱ জোকাই লৈতো ভাল কাম কৰা নাই হা আমি জুৰি দেউৰীক আমি কেতিয়াও মিছবিহেভ কৰা নাই দেউৰী ৰাইজে আমি স্পষ্টভাৱে কৈছোঁ কাৰণ তেখেতক আমি মিছবিহেভ কৰিলে কোন আছে আমি তেখেতৰ পাৰ্চনেল শত্ৰুতা নেকি নহয় আমি তেখেতৰ পাৰ্চনেল শত্ৰুতা নহয় আমি দেউৰী স্বায়ত্তশাসিত পৰিষদত তেখেতে যিটো অফিচত কৰ্মৰত হয় আমি অফিচত গৈ পিনি তেখেতে প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া যেতিয়া কৈছে যে জুৰি দেউৰীয়ে কাগজখিনি ৰেডি কৰি আছে আৰু তেখেতে মজুত কৰি দিয়াৰ পিছত আপোনালোকক আমি হেৰি দিম সেইটো কেলেণ্ডাৰ কোনে কাম কৰিছে RTI মাৰক কেলেণ্ডাৰে কোনে কাম কৰিছে RTI মাৰক আমি কি তাতে কোনে কিমান মাল দিয়া নাই সেইটো বিচাৰ কৰক হা তুমি কি কাৰ চামচা কাৰোবাৰ চামচা নি ভৈৰৱৰ চামচা নেকি না ভৈৰৱ নে ৰাকেশৰ নে কাৰ চামচা সেইটো কোৱা চামচাগিৰিটো কাৰ কৰিব পাৰিছে কোৱা লাইভত অপেন কৰি দিয়া তুমি লিখি দিয়া হা বুজা নাই এনে মোৰ লগত লাগি নল'বা তোমাক মই চিনিও নাপাওঁ তোমাক ভালকৈ মই নাজানো তুমি ক'ৰ হয় কি নহয় তুমি সেইটো নাজানো তুমি এজন BJP বুলি মই জানো BJP মিটিঙে মানে দেখা পাওঁ কিন্তু আমি কোনো দলৰ লগত নাই নহয় উপায় অলপ ভাল আছে চাই চিতি কথাবিলাক ক'বা তোমাৰ লগত মোৰ পাৰ্চনেল শত্ৰু নাইতো তোমাৰ ঘৰৰ লগত মোৰ কাজিয়া পেচাল নাইতো তুমি মোৰ লগত লাগি থাকিলে কৈছা আমি দেউৰী জাতিৰ কাৰণে লাগিছোঁ ন জাতিৰ কাৰণে লাগিছোঁ তোমাৰ নিচিনা বিকি যোৱা মানুহ নহয়তো আমি বুজা নাই মোৰ লাইভত আহি তোমাৰ যদি কমেণ্ট যদি দিব আছে মোৰ লগত ফেচ টু ফেচ বহিবা যুক্তি তৰ্ক দিবা আৰু যদি মন আছে ডিবেট কৰিবলৈ যদি কোনোবা চেনেলত বহিব বিচাৰা আহিবা মই বহাই দিম মোৰ লগত কথা পাতিম তুমি মই যুক্তি তৰ্ক দিম দেউৰী ৰাইজে চাব তেতিয়া দেই এনে মোৰ ফেচবুক লাইভত আহি এই আলে বালে মানে কি হয় অলগতীয়াল মানে কমেণ্টবিলাক দি নাথাকিবা বুজিলা নাই কাৰোবাৰ চামচাগিৰি কৰিছা ভালকৈ কৰি থাকা ঘৰখন চলি আছেতো তোমাৰ ভালকৈ চলি থাকিব দিয়া বুজিলা নাই জাতিৰ কাৰণে আমি লাগিছোঁ জাতিৰ সম্পূৰ্ণ কি হয় জাতি দুৰ্নীতি আমি যাতে DACখন দুৰ্নীতিমুক্ত হ'ব লাগে কাৰোবাৰ সম্পূৰ্ণ কি হয় পকেটত চলিব পৰা বস্তু হ'ব নালাগে সেইটোৱে মই ক'লোঁ আৰু বেছি একো ক'বলগীয়া নাই হা যদি DAC যদি সম্পূৰ্ণ যদি এতিয়া যদি যিকেইটা মানুহে বহিছে তাতে দেউৰী তাকে কৈছোঁ প্ৰচন্ন দেউৰী ডাঙৰীয়া কওক মৃত্যু কুমাৰ দেউৰীয়ে কওক সুচেন বাবু দেউৰী ডাঙৰীয়া কওক আৰু মহিলা সমিতিৰ যোনবিলাক সম্পূৰ্ণ যোনগৰাকী আহিছে তেখেতক কৈছোঁ আপোনাক লিখি দিয়ক আপোনাৰ পেডত লিখি দিয়ক দেউৰী স্বাস্থ্য পৰিষদৰ কোনো দুৰ্নীতি হোৱা নাই লিখি দিয়ক তেতিয়া আমি সেই বস্তুৱে আমি সেইমতে আমি কাম কৰিম কোনে দুৰ্নীতি কৰা নাই সেইটো ভৈৰৱ দেউৰীক মই ডাঙৰে কৈছোঁ কাৰোবাক যদি পোহনীয়া কুকুৰ পুহিছে ভালকৈ পোহক কাৰোবাৰ পোহনীয়া কুকুৰ যদি আপুনি পুহিব বিচাৰে ভালকৈ পোহক DACখনক লৈ পিনি আপোনালোকে জনে মতে এই সংগঠনক কিনা বিকা কৰিম বুলি ভাবিছে হেৰি আপোনাৰ এই ভৈৰৱ দেউৰী ডাঙৰীয়াই মূৰ্খ চৰকাৰ ভাগ কৰিছে আপোনালোকৰ সম্পূৰ্ণ কি হয় পৰিষদখনক আপোনালোকে কলংক গোটেই কালিমা সানিছে আপোনালোকে কিয় জানা নাই আপুনি ডাউন টাউনৰ পঢ়া নামৰ কেলেংকাৰী SP নামত পঢ়া নামৰ কেলেংকাৰী বেটেৰী ৰিক্সা নামৰ কেলেংকাৰী কিহত কৰা নাই আপুনি কওক হা কিহত কৰা নাই
হা সেই গতিকে আপোনাক কৈছোঁ এইবিলাক সেই মিত্ৰ কুমাৰ দেউৰী সুচেন বাবু দেউৰী প্ৰচন্ন দেউৰী ছাত্ৰ সন্থাক আপোনালোকে ভাবিছে যে কিনি ৰাখিব পাৰি বুলি আমাক এই চহিছে নেকি আমি কিনি ৰাখিব নোৱাৰিব কাৰোবাক গোলাম কাৰোবাৰ ইছলাত চলা মানুহ নহয় এই তথ্যটো আপোনাক দিবলৈ কিয় বেয়া পাইছে ঠিক আছে আপোনাৰ দুৰ্নীতি কৰা নাই মানিছোঁ আমি ঠিক আছে দেউৰী ছাত্ৰ বোলে দুৰ্নীতি হোৱা নাই মানি লৈছোঁ কিন্তু তথ্যখিনি দিবলৈ আপোনালোকৰ ইমান গাত কিয় লগা কাৰণ হৈছে কওক কি হৈছে কওক কংগ্ৰেছৰ অন্তৰ্ভুক্ত হয় নাই সেইটো ভগৱানে জানে তুমি মোক ক'বলৈ কোন তোমাক দেখা পোৱা তোমাক আমি দেখা পাই থাকোঁ কিন্তু আমি যেতিয়া জাতিৰ ক্ষেত্ৰত আমি লাগিম কিবা এটা সলনি কৰিবৰ কাৰণে আমি এইবাৰ এইটোকে কৈছোঁ যে যিবিলাক দুৰ্নীতি কৰিছে দুৰ্নীতিকৰণ ব্যক্তিকে সম্পূৰ্ণ কি হয় আমি দেউৰী পৰিষদখন যাতে সম্পূৰ্ণৰূপে কি হয় ইয়াত এতিয়া মই ক'ব বিচাৰিছোঁ কি হয় সিদিনা কাহিনীটোকে প্ৰথমবাৰ মই কৈছোঁ যে তেখেতে কৈছে যে হৰিপ্ৰসাদ দেউৰীয়ে বাৰম্বাৰ কল কৰে জুৰি দেউৰী হৰিপ্ৰসাদ দেউৰীয়ে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তেখেতে নিজৰ সম্পূৰ্ণ কি হয় আবেদন কৰিছে সেই আবেদনৰ ভিত্তিত তেখেতে ফোন কৰোঁ তেখেতে দায়িত্ব পেচবাচিকে কৈছে যে জুৰি দেউৰীয়ে গোটেই কামখিনি চাই আছে এতিয়া জুৰি দেউৰী কল কৰাৰ দায়িত্ব দেউৰীয়ে শুনক লাষ্টত মই কথাটো কৈছোঁ তেতিয়া জুৰি দেউৰী যেতিয়া নেকি ফোনত দিয়া কল ৰিচিভ নকৰে তেতিয়া মই সিদিনা ক'লোঁ যে আপোনাক ফোন কৰিলে ফোনেই নাপাওঁ আপোনাৰ ঘৰৰ খবৰ ল'বলৈ আপুনি ফোন নকৰোঁ আপোনাক গিৰিয়েকৰ খবৰ ল'বলৈ আমি ফোন নকৰোঁ আমি আপোনাৰ ঘৰৰ খবৰ ল'বলৈ আমি ফোন নকৰোঁ আপোনাক আপুনি যিটো DACৰ অফিচত আপোনালোকে ফোন কৰিছে DACত আপুনি জব কৰে সেই অনুপাতে আপোনাক ফোন কৰিছোঁ আপোনাক বেলেগ ভাবি ফোন কৰা নাই কিবা লিখিছে আৰু সেই গতিকে সেইদিনা তেখেতে সম্পূৰ্ণ কিয় যি উস্তাদি মাৰি কৈছে বোলে মোৰ মতা আছে কিবা আছে আৰে আপোনাৰ থাকিব পাৰে আপুনি জব কৰাৰ কাৰণে আমাৰ দায়িত্ব লোৱাৰ কাৰণে আপোনাক ফোন কৰোঁ আমি আপোনাৰ কাৰোবাৰ পাৰ্চনেলি আপোনাৰ মিছবিহেভ কিবা আছে যদি দিয়ক যদি কিবা যদি মিছবিহেভ যদি কিবা যদি পানে মই ভাবুকি দিছোঁ দিয়ক যদি মই কৈছোঁ যদি মোক যদি তেখেতে কেছ কৰিম বুলি কৈছে আমাৰ হৰিপ্ৰসাদ দেউৰী মোৰ ওপৰত আমাৰ অনগৰ প্ৰতি আমি কৈছোঁ ঠিক আছে আমিও বানানি কেছ দিম আমাৰ ওপৰত যদি আমি আপোনাক কোনো মিছবিহেভ কৰাই নাই আপোনাক কোনো আমি হেৰি কৰাই নাই তেতিয়া আমি সেইটো কৰাটো ভুল কেনেকৈ হ'ব পাৰে হা এতিয়া চবেই জানে দেউৰী ৰাইজে গোটেই গম পালে দৰকাৰ দেউৰী ৰাইজে জনাটো দৰকাৰ যে কিছুমান দালালে বৈৰৱ দেউৰীয়ে কিছুমান দালাল পুহি ৰাখিছে সেই দালালৰ ভিত্তিত কাম কৰিছে দালাল কোন হয় এতিয়া দেউৰী ৰাইজে গম পাইছে আৰু দালাল কোন হয় স্পষ্ট ভাষাৰে কৈ দেউৰী জাতিৰ লগত দালাল কোনে গাদ্দাৰ কোনে কৰিছে দেউৰী জাতিৰ লগত কোনে গাদ্দাৰ কৰিছে দেউৰী ৰাইজে গম পায় আমি RTI সহকাৰে ৰাইজক আমি তথ্য কিছুমান মজুত আমি কেছ ফাইল কৰিম বুলি হাইকোৰ্টত পিয়াইল কৰিম বুলি আমি সম্পূৰ্ণ আমি দায়বদ্ধ দেউৰী জাতিৰ হয় হা কিন্তু আজি কিছুমান দালালৰ কাৰ প্ৰশ্নত পৰি নাজানো এইটো দালাল বুলিয়ে ক'ব লাগিব কাৰণ কেলৈ যদি জুৰি দেউৰীক আমি কল ৰেকৰ্ডিং ভাইৰেল কৰিব মই যদি জুৰি দেউৰী যদি মিছবিহেভ কৰিছোঁ হা কিবা যদি তাক যদি তেখেতক আমি মিছবিহেভ কৰিছোঁ জুৰি আৰু আমাৰ মাজত হ'ব লাগে আজি ছাত্ৰ সন্থা সেই টাইমত নাই সুচেন বাবু দেউৰী নাই মিত্ৰ কুমাৰ দেউৰী নাই তাত আকৌ আমাৰ কেছটো আকৌ তেখেতসকলে কৈছে যে আমি মিছবিহেভ কৰিছোঁ কাক মিছবিহেভ কৰিলোঁ আমি বোলে পানে মৰা ভাবুকি দিছোঁ কাক পানে মৰা ভাবুকি দিলোঁ আমি সেইটো কওক পানে মৰা ভাবুকি কাক দিলে সেইটো কওক সেইটো কাৰণে কৈছোঁ যে ভাবিছে যদি আপোনালোকে যে দেউৰী ৰাইজে কিছুমান দেউৰী জাতিৰ কালপিতবিলাক চিনি পোৱাটো দৰকাৰ আৰু মই কৈছোঁ বৈৰৱ দেউৰীৰ দিনত দুৰ্নীতি হৈছে 100% দুৰ্নীতি হৈছে টিংপাত বিলৰ নামত দুৰ্নীতি কৰিলে তেখেতকে টিংপাত বিলৰ নামত দুৰ্নীতি কৰিছে যিকোনো ভৱনৰ নামত দুৰ্নীতি কৰিলে এনি কাইণ্ড অফ য'তে যি কৰিছে চব দুৰ্নীতি হৈ লুটিপুটি হৈ আছে এতিয়া যদি আমি বেনিফিচিয়াৰী লিষ্টটো চাই বেনিফিচিয়াৰী লিষ্টবিলাক যদি 1 লাখ টকা বেনিফিচিয়াৰী লিষ্টবিলাক দিওঁতে তেখেতসকলে খেলি মেলি কৰিছে সেইটো আমি বিচাৰিছোঁ ডাউনটাউনত পঢ়োৱাৰ নামত চৰকাৰী ৰুল মতে কি হয় তেখেতে গম পোৱা যায় SP মতো তেখেতে সম্পূৰ্ণ আমি জানো ক'ত কি কৰিছে খেলি মেলি চবতে মাত্ৰ সম্পূৰ্ণভাৱে কি হয় লুটুৰিপুটি হৈ আছে আৰু সেই গতিকে কৈছোঁ যে দেউৰী সাহিত্য পৰিষদখনৰ কিছুমান পোহনীয়া গুণ্ডা পুহি ৰখাটো বৈৰৱ দেউৰী ডাঙৰীয়াই যদি ভাবিছে উচিত বুলি কৰি থাকক ক'বলগীয়া নাই কিন্তু এই যুদ্ধ চলিব এই যুদ্ধ ৰাইজৰ পক্ষত এই যুদ্ধ জাতিৰ কাৰণে এই যুদ্ধ শেহলৈকে কৰিম এই যুদ্ধ সম্পূৰ্ণ দেউৰী জাতিৰ সম্পূৰ্ণ সৰ্বাংগী বিকাশৰ কাৰণে দেউৰী জাতিয়ে যেতিয়া ন্যায়প্ৰাপ্ত নহয় যেতিয়া ন্যায় লাভ নকৰে সেই অন্যায়ৰ বিৰুদ্ধে আমি যুঁজি থাকিম লাগি থাকিম আৰু সম্পূৰ্ণৰূপে এট্ৰিপাল টেষ্ট থকালৈকে আমি জাতিটো হৈ কাম কৰি যাম আৰু দেউৰী ৰাইজক আমি দেখুৱাই দিম সেইটো মই কৈছোঁ দেখুৱাই দিম যে মই কোন হয় কি নহয় সেইটো মই ৰাইজে গম পাব মই এইটো সাধাৰণ মানুহ কিন্তু জাতিৰ কাৰণে জাতি ভাল পাওঁ জাতি একো আগুৱাই যাওক সেইটো আমি কামনা কৰোঁ সদায় বিচাৰোঁ জাতি হয় আমি কাম কৰিব বিচাৰোঁ সেইটো আমি সদায় বিচাৰোঁ একো নাই এটা পিছত কৈছোঁ যে যিকেইটা মানুহে আমাৰ ওপৰত ইলেকশ্যন লগাইছে আমি সম্পূৰ্ণ আমিও মানহানি কেছ কৰি আছোঁ আৰু সেইকাৰণে কৈছোঁ যে আমি কেতিয়া পানে মৰা ভাবুকি দিলোঁ সেইটো মানহানি কেছ আমি কৰি আছোঁ সেইটো আমি মানহানি কেছ কৰি আছোঁ সুচেন বাবু প্ৰশান্ত আৰু আমাৰ মিত্ৰ কুমাৰ দেউৰীৰ পৰা আমি মানহানি কেছ কৰি আছোঁ স্পষ্ট ভাষাৰে কৈছোঁ স্পষ্ট ভাষাৰে আজি আৰু দেউৰী ৰাইজক কৈছোঁ একেডোখৰৰ ওপৰত আমি মানহানি কেছ কৰি আছোঁ সেইটো কৈ আছোঁ একো নাই আৰু তুলসীদা আপোনালোকক মই কৈছোঁ জাতি সম্পূৰ্ণ যাওঁ অৱস্থা বিৰাট দেৰি কৈছোঁ মোৰ শুভাকাংক্ষী কৈছোঁ এই ভিডিঅ' লাইভটো আপোনাক কৈছোঁ যে জাতি কোনে দালাল কৰিছে কাক পুহি ৰাখিছে বৈৰৱ দেউৰী ডাঙৰীয়া সেইটোৰ ওপৰত সম্পূৰ্ণ কিয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু লগতে অসমৰ গৃহ বিভাগ অসমৰ CM ভিজিলেন্স অসমৰ CBI CID তদন্ত যি দায়িত্বত সকলো প্ৰশাসন যন্ত্ৰ আছে সকলো আমাক অৱগত কৰিছোঁ এই লাইভৰ যোগেদি কাৰণ কেলে যে আমি কৈছোঁ যে আমি কাকো আমি পানে মৰা ভাবুকি দি আমি কল কৰাটো সত্য যে আমি DACলৈ আমি ফোন কৰিছোঁ
প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াই কল কৰিব দিয়াৰ কাৰণে আমি কল কৰিছোঁ তাত কাৰোবাৰ পাৰ্চনেল খবৰ ল'বলৈ আমি ফোন কৰা নাই সেইটো সত্য কিন্তু এতিয়া আমাক কিছুমানে যে কৈছে যে আমি মানে পানী মৰা ভাবুকি দিছোঁ সেইটো যদি কল ৰেকৰ্ড আছে যদি DSCৰ বিহবীয়া ওচৰত ৰেকৰ্ড যদি আছে যোনবিলাক চামচাগিৰি কৰিব আহি পিনি প্ৰেছ মিট দিছে তেখেতসকলেও কৈছোঁ তেখেতক যদি আমি লাইভ যদি আমাৰ এই লাইভটো যদি পাই যায় আমাৰ অতি শীঘ্ৰে পুলিচ প্ৰশাসনৰ ওচৰত আমাক দিয়ক সেইখিনি আমি যে এইটো বস্তু আমি সেই কৈছোঁ আমি কেতিয়া কৈছোঁ যে জুই দিয়ে আমাৰ যদি এনেই যেতিয়া কেছ কৰিম বুলি কৈছে তেতিয়া ঠিক আছে আমি মানহানি কেছ কৰি আপোনাৰ গুৱাহাটী আপুনি আহিব লাগিব আমিতো গুৱাহাটীতে কেছ দিম আমি গুৱাহাটীত যিটো থাকোঁ প্ৰেজেণ্ট টাইমত সেইটোৱে যি কি নহওক এইটো ক'লো দেউৰী জাতি এতিয়া কোনে দালাল কৰি আছে আমি আমাৰ ৰাইজক অৱগত কৰিলোঁ এতিয়া কোনে দালাল কৰিলে দেউৰী জাতিৰ লগত গাদ্দাৰ কোনে কৰিছে বৈৰৱদেউৰে কাক কিনি ৰাখিছে বৈৰৱদেউৰীৰ পকেটত কোন সংগঠন সোমাই আছে সেইটো স্পষ্ট হৈছে আৰু সেইটো গম পোৱা গৈছে বৈৰৱদেউৰী সেইটো কিহৰ কাৰণে কৰিছে নাজানো কিন্তু বৈৰৱদেউৰী ইয়াৰ মিত্ৰচাৰ প্ৰভাৱটো দেখা পোৱা যাব অলপ দিন পিছতে যেতিয়া নেকি আমাৰ ওচৰত সম্পূৰ্ণ তথ্য সহকাৰে আমাক কাগজ কৰিব তেতিয়া গম পাব যে দেউৰী পৰিষদৰ দুৰ্নীতি কোন দিশে গতি কৰিছে আৰু এই ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে এই অস্থিত যাতে যিবিলাক আমাৰ ওপৰত ইলিগেশ্যন লগাবলৈ আহিছে যে মিছা বনাম দিব আহিছে যে সঞ্জীৱ শ্যাম দেউৰী হৰিপ্ৰসাদ দেউৰী অনুৰাগ দেউৰী লগতে লক্ষীপ্ৰসাদ দেউৰীয়ে যে দেউৰী পৰিষদলৈ আহি পিনি ভৱনলৈ আহি পিনি দেউৰী অফিচলৈ আহি পিনি আমি নিজ এইফালে হেৰি কৰিছোঁ সেইটো যদি ভাবিছে তেতিয়াহ'লে মোক ক'বলগীয়া একো নাই সেইটো তেখেতসকলৰ যদি ওপৰত যদি আছে কিবা তথ্য আছে তেতিয়া ৰাজহুৱা কৰক তেতিয়া আমি তথ্যটো ৰাজহুৱা কৰিলে ভাল পাম কাৰণ কেলৈ যেতিয়া নেকি জাতিৰ ওপৰত আমি মান মাতিলে যদি জাতিৰ ওপৰত যদি আমি কিবা যদি সম্পূৰ্ণ ভুলবিলাক যদি আমি আঙুলি দেখাই দিয়াবিলাক যদি ভাবি আছে তেতিয়াহ'লে আমাক ক'বলৈ একো নাই কিন্তু বৈৰৱদেউৰী ডাঙৰীয়াই কিছুমান সংগঠনক কিনি ৰাখিছে এতিয়া চবেই দেউৰী যদি শ্বেয়াৰ কৰক কোনে আছে কোনে নাই কৰা সেইটো চবেই জানে আৰু সেইটো গম পাব নিজে সেইটো কোনে আছে আজি ব্যক্তিগতভাৱে সেইটো আমি গম পাব গৈছে কাৰণ আমি প্ৰসাদ দেউৰীৰ লগতো মোৰ শত্ৰুতা নাই মৃত্যু কুমাৰীৰ লগত শত্ৰুতা নাই সুজান বৰুৱাৰ লগত শত্ৰুতা নাই কিন্তু কাৰ চামচাগিৰিত পৰি তেখেতসকলে মোক দিছে কাৰণ তেখেতসকলে আমাৰ সংগঠনৰ নাম লৈছে ক'বলগীয়া মোৰ বিষয়বস্তু একো নাই কিন্তু গম পাইছে যে কাৰোবাৰ প্ৰৰোচনাত পৰি কাৰোবাৰ হেৰি পৰি এইটো বহিছে আৰু যদি তেখেতসকলৰ যদি তথ্য যদি আছে সম্পূৰ্ণ আমাক ৰাজহুৱা কৰিব লাগে সেইটো আমি বিচাৰিছোঁ আৰু লগতে ইয়াৰ ওপৰত আমি মানহানি কেছ আমি 3জনৰ ওপৰত কৰি আছোঁ 3জনৰ ওপৰত আমি মানহানি কেছ কৰি আছোঁ আৰু ওপৰত আমি ইয়াৰ ব্যৱস্থা আমি কৰি আছোঁ আৰু যিহেতু আমাৰ সেইদিনা যিহেতু আমাৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট আছিলে অনুৰাগ পল দেউৰী ডাঙৰীয়া আৰু অনুৰাগ পল দেউৰী ডাঙৰীয়া ইয়াৰ ওপৰত সম্পূৰ্ণৰূপে কি হয় লাইভ আহিব গোটেইখিনি কাহিনীটো বৰ্ণনা কৰিব কি হৈছিলে কি হোৱা নাই আৰু সেইখিনি গোটেইখিনি ক'ব আৰু যিহেতু মই ফোনত কৈছিলোঁ তেখেতৰ বৰবৰতা দম DSCত চাকৰি কৰে DSCত চাকৰি কৰাৰ পিছত তেখেতে আমি যদি সুধোঁ যে আপুনি কেতিয়া দিব আপোনাক কল কৰিলে আপুনি ফোনত নাপাওঁ আৰু আপুনি আমাক কাগজখিনি দিয়াত আপুনি ইমান আপত্তি কিয় সেইখিনি সোধাটো আমি যদি ভুল হৈছে সেইটো ক'বলগীয়া নাই কিন্তু বৈৰৱদেউৰী ডাঙৰীয়াই ইয়াতে চামচাগিৰি কৰিছে চামচাগিৰি কৰিবলৈ মানুহ পুহি ৰাখিছে সেইটো আমি জানো স্পষ্ট ভাষাৰে আজি দেউৰী ৰাইজে অসমৰ দেউৰী ৰাইজে আৰু লগতে অসমবাসী ৰাইজে গম পাইছে যে বৈৰৱদেউৰী ডাঙৰীয়া কেনেকৈ পৰিষদখন চলাই আছে আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই লাইভ ভিডিঅ'টো পাবৰ কাৰণে আমি দেউৰী পৰিষদৰ দুৰ্নীতিবিলাক যে এনেকুৱা হৈ আছে মামাহঁতো গম পোৱা নাই আমাৰ CM ছাৰে গম পোৱা নাই এই গতিকে আমি কৈছোঁ যে এই লাইভটো যিমান পাৰে শ্বেয়াৰ কৰক যাতে CM অফিচত যাতে আমাৰ জনতা ভৱনত যাতে এই ভিডিঅ'টো যাতে লাভ কৰে সকলোৱে শ্বেয়াৰ কৰক আৰু এই পোষ্টটো শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ কি দেউৰী পৰিষদৰ দুৰ্নীতিবিলাক উদঙাব যদি বিচাৰি লওঁ যেতিয়া সম্পূৰ্ণভাৱে আমাৰ সম্পূৰ্ণ কি হয় কিছুমান চামচাগিৰি ৰাখি পিনি যেতিয়া নেকি আমাৰ মিছা উপায় দিব চেষ্টা কৰিছে সেইটো আমাৰ ক'বলগীয়া নাই কিন্তু সত্য সদায় সত্য হ'ব সত্য সদায় জয় সত্য সদায় ক্ষতি হ'বই আমি সত্যত আছোঁ ইয়াৰ সত্যত আমি জয় হ'মেই আৰু বৈৰৱদেউৰী ডাঙৰীয়াই যদি ভাবিছে প্ৰথমে মই কৈছোঁ যে আপোনাৰ যদি এনেকুৱা যদি ভাবিছে যে এনেকুৱা মেণ্টেলিটি লৈ যদি আপুনি পৰিষদখন চলাম বুলি ভাবিছে তেতিয়াহ'লে আপুনি মূৰ্খ স্বৰ্গত ভাগ কৰা বাদে একো হ'ব নোৱাৰে ডাঙৰীয়া একো হ'ব নোৱাৰে আৰু এইটো অপেন চেলেঞ্জ দি আপোনাক কৈছোঁ যে আপুনি কেতিয়াও এই যুদ্ধত জয় হ'ব নোৱাৰে আপুনি দুৰ্নীতি লুটুৰি লিপ্তপত হৈছে আপুনি 2011 চনৰ পৰা দুৰ্নীতি আপোনাৰ সম্পূৰ্ণ কি হয় লুটিপুটি হৈ আছে আমি জানো আৰু এই গতিকে এইবাৰ আপুনিও এইবাৰ সম্পূৰ্ণ কি হয় এইবাৰ কিছুমান আমাৰ সংগঠনৰ নামতে জাতীয় সংগঠনবিলাকৰ নামতে আপুনি যাতে সম্পূৰ্ণ বিবাদ আনিব পাৰে এইটো আপুনি সম্পূৰ্ণ কি হয় এই প্ৰজেক্টটো কৰিছে এই প্ৰজেক্ট কেতিয়াও সফল নহয় যদি মানুহে বুজাবিলাক বুজিব আৰু নুবুজাবিলাক নাই কিন্তু দেউৰী ৰাইজে সম্পূৰ্ণ বুজিবই সেইটো আপোনাক কৈছোঁ বুজি নকওঁ জয় বুলি ফোন আহি আছে মোৰ এইবিলাক কাৰণে ফোন আহি আছে আৰু এইবিলাক আমি ডিষ্টাৰ্ব আমি এতিয়া ফোনাফোনি হ'ব লাগিব আৰু সেই গতিকে মই লাইভৰ পৰা মই